নমস্কাৰ পচন্দেকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পচন্দেকাৰ এপছত যদি আপোনালোকে লগইন কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে তেনেহ'লে এই অসুবিধা কেনেকৈ দূৰ কৰিব পাৰিব সেই সম্পৰ্কে দেখুওৱা হৈছে। সেয়েহে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ আপোনালোকে চাব যাতে সকলো কথা খৰচি মাৰি জানিব পাৰে। পচন্দেকাৰ এপছটো আপোনালোকে যদি অসুবিধাৰ সন্মুখীন হৈ আছে লগইন কৰাৰ ক্ষেত্ৰত তেনেহ'লে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ পচন্দেকাৰ এপছটো আপডেট দিব। আপডেট দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ আপোনালোকে এই লগইনৰ তলত যে আছে ফৰগট এমপিন, এই ফৰগট এমপিনত আপোনালোকে চুই দিব। চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত ইয়াতে পচন্দেকাৰ এপছত ৰেজিষ্টাৰ হৈ থকা আপোনালোকৰ মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰি গেট OTP ইয়াত চুই দিব। ইয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত পচন্দেকাৰ এপছত ৰেজিষ্টাৰ হৈ থকা মোবাইল নাম্বাৰটোলৈ 4টা সংখ্যাৰ OTP যাব। এই 4টা সংখ্যাৰ OTPটো 5 মিনিটৰ ভিতৰত ইয়াতে আপোনালোকে এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰি দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত যে লিখা আছে এণ্টাৰ এমপিন, এই এণ্টাৰ এমপিনত 4টা যিকোনো সংখ্যা আপোনালোকে লিখি দিব। লিখি দিয়াৰ পিছত সেই সেম সংখ্যাকেইটা ইয়াতে আকৌ লিখি দি পেলাই কনফাৰ্ম কৰিব। কনফাৰ্ম কৰি দিয়াৰ পাছত ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ যি পচন্দেকাৰ এপছত নতুন এমপিন ৰেজিষ্টাৰ হ'ল সেয়া ছাকচেছফুল বুলি দেখুৱাব। ছাকচেছফুল বুলি দেখুৱাৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত ইয়াতে লগইন কৰিব। লগইন কৰাৰ পাছত আপোনালোকৰ যিটো পচন্দেকাৰ এপছত মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰি যিটো এমপিন আপোনালোকে নতুনকৈ ক্ৰিয়েট কৰিলে সেই এমপিনটো ইয়াতে এণ্ট্ৰি কৰি পেলাই লগইন কৰিব পাৰিব। তেতিয়াই আপোনালোকৰ পচন্দেকাৰ এপছত লগইন কৰাৰ ক্ষেত্ৰত যি অসুবিধাৰ সন্মুখীন হৈ আছিলে সেই অসুবিধা নাইকিয়া হ'ব। ধন্যবাদ।